হে বন্ধুসকল, আকৌবাৰ আহি গ'লোঁ আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ পেলাই। আপোনালোকে চাব পাৰিছে কইল বাট বটা চৰাই বুলি কয়। কোনোবাই যে আপোনাৰ বটা চৰাই বৰ্তমান ফাৰ্ম খুলিব খোজে একদম কম খৰচ হৈ যাব, ফাৰ্ম খুলিব পাৰিব। এই চব বটা চৰাই, এই চব দানা দিছোঁ, এইবোৰ লিয়াৰ দানা হয়, এইবোৰ বাঁহত দি দিছোঁ লিয়াৰ দানা। এই চব বটা চৰাই, কাৰোবাৰ যদি বটা চৰাই লাগে আমাক কণ্টেক্ট কৰিব। আমার এড্রেস হলো আপনার রঙিয়া। এইবোৰ আপোনাৰ বটা চৰাই ফাৰ্ম হ'ল আপোনাৰ কোনো মেডিচিন দিব নালাগে, আৰু আপোনাৰ কণী পাৰাত তামান ভাল, কণীৰ দামান বাঢ়ে। কণী আনলিমিটেড কণী পাৰি দিব, আপোনাৰ যিমান খানা দিব আপুনি কণী পাৰিব। আৰু এইবোৰ আপোনাৰ এইসব কণী পাৰি থৈ আহিব, কণী পাৰি থৈ। এইবোৰ আপোনাৰ সন্ধিয়া টাইমত কণী পাৰে, তাৰমানে দিনত কণী নাপাৰে, আপোনাৰ ৰাতি হ'লে তাৰমানে কণী পাৰে, সন্ধিয়া টাইমত কণী বেছি পাৰে। এইবোৰ আপোনাৰ জাপানিজ হয়, জাপানিজ কইল বাট। আপোনাৰ বছৰত আপোনাৰ 250+ কণী পাৰে আপোনাৰ। এইসব দানা, এইটো আপোনাৰ লিয়াৰ দানা হয়তো, এইবোৰ দানা হয় কণী পৰা দানা। এইটো বগা হয়তো, বগা। আৰু এই চাইডে আপোনাৰ কেতিয়াও আছে, এইবোৰ আপোনাৰ ইউৰোপিয়ান বুলি কয়, ইউৰোপিয়ান জাইন্টছ কটনিজ কইল বাট বুলি কয়। এইবোৰ আপোনাৰ 400 গ্ৰাম প্লাছ ওজন হ'ব। এইবোৰ বেছি নাই, এইবোৰ 20টামান আছে, 20টামান নাই, বহুত দামী মুৰ্গী হয় এইবোৰ। এইবোৰ 400 গ্ৰাম প্লাছ ওজন হয় এইবোৰ। সব পুরো মাটি আছে। তারপর আপনার হেচিং কণী লাগে, কণী পাই যাব। মিচিঙত ইনকিউবেটাৰ মিচিং আছে, সেই মিচিঙত দিব পাৰিব কণী। আৰু কাৰোবাৰ আপোনাৰ পোৱালি লাগে দিব পাৰিব, আমাৰ তাতে যোগাযোগ কৰিব। স্কিমত আপোনালোকে এতিয়া মই চানা আছে, মানে পোৱালি আছে, পোৱালি দেখাওঁ আপোনালোকক। এইবোৰ পোৱালি হয়, পোৱালিৰ বয়স আজি 2 দিন হ'ব। এই চাওক পোৱালি পৰা 2 দিনতে পুৰা সুস্থ হৈ গৈছে, মানে তামান সোনকালে ডাঙৰ হয় চব পোৱালি। আৰু পোৱালি লাগে এনেকুৱা পোৱালি পাই যাব, এনেকুৱা লাগে বা ডাঙৰ লাগে ডাঙৰো পাই যাব। আপোনালোকক দেখাম ইনকিউবেটাৰ মিচিঙত দেখাম, কণী আছে ভিতৰত। আৰু এই চাইডটো 2টা ইনকিউবেটাৰ মিচিং হয়, 3টা আছে, মানে চেম্পল কৰি বনাইছোঁ, সেনেকুৱা বনোৱা নাই। আৰু এই চাওক এইটোত মিচিঙত আপোনাৰ কণী দেওয়া আছে, এই চাওক কণী অকল কইল বাটৰ কণী দেওয়া আছে। কাৰোবাৰ যদি আপোনাৰ ইনকিউবেটাৰ মেচিন লাগে তে আপোনাৰ ইয়াত ভাল কৰি বনাই দিম। আপুনি নিজৰ কাৰণে বনাইছোঁ, ইমান এটা মডেলিটি দেওয়া নাই, কাৰোবাৰ লাগে যদি আৰু মডেলিটি দি দিম। এই চাওক আৰু এটা মেচিন, এইটো কণী আছে আপোনাৰ কইল বাটৰ। কাৰোবাৰ লগত লাগে আমাক কণ্টেক্ট কৰিব, আমি স্ক্ৰীনত নম্বৰখন দি দিম, যোগাযোগ কৰিলে পাই যাব।